নগাঁৱত লুইট কেয়াৰ ৰেণ্ট ডায়েগনষ্টিক্স দ্বিতীয়খন ফাৰ্মাচীৰ লগতে লেবৰেটৰী মুকলি। নগাঁৱৰ মহখুলিস্থিত মেডিকেল কলেজ আৰু আদিত্য হস্পিটেলৰ মাজৰ ৰোডৰ কাষতে লুইট মেডিকেয়াৰ ৰেণ্ট ডায়েগনষ্টিক্স ফাৰ্মাচীৰ লগতে লেবৰেটৰী মুকলি কৰে নগাঁও মেডিকেল কলেজৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ মিহিৰ কুমাৰ গোস্বামীয়ে। এই লুইট মেডিকেয়াৰ ৰেণ্ট ডায়েগনষ্টিক্স লেবৰেটৰীটোত ডাক্তৰৰ পৰামৰ্শ, ফাৰ্মাচী, তেজ, প্ৰস্ৰাৱ, শৌচ, কফ পৰীক্ষা কৰাৰ সুবিধাও আছে। আনহাতে লুইট মেডিকেয়াৰত সকলো ধৰণৰ ঔষধ কম মূল্যত ক্ৰয় আৰু লেবৰেটৰীৰ পৰীক্ষাসমূহ কৰাত বহুত ৰেহাই পাব। সবিশেষ জানিবলৈ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰিব। আমাৰ যোগাযোগৰ নাম্বাৰ 9954269990। মানে এইটো এটা সঁচাকৈ মোৰ কাৰণে অতি সুখৰ আৰু আনন্দৰ বিষয় যে এটা ডায়েগনষ্টিক চেণ্টাৰ কাম মানে ট্ৰিটমেণ্ট ফেচিলিটি যিটো আজি ইয়াত নগাঁও চহৰৰ মানে সমীপৱৰ্তী বিডিফলো গাঁৱত প্ৰতিষ্ঠা হৈছে, সেইটো উন্মোচন কৰিবলৈ পায় মই অত্যন্ত সুখী। আৰু মোৰ লগত আছে আমাৰ ONG বিভাগৰ মুৰব্বী অধ্যাপক ডাঙৰীয়া, তেখেতো এগৰাকী জ্যেষ্ঠ চিকিৎসক, অভিজ্ঞ চিকিৎসক। আমি সমূহীয়াভাৱে দুইজনে মিলি কামফেৰা সম্পন্ন কৰিলোঁ। বিজয় দত্ত ডাঙৰীয়াও এজন অভিজ্ঞ ধাত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ। আটাইতকৈ ডাঙৰ বিষয়বস্তুটো হ'ল যে কি ইনজেনিউটি মেক্স দ্য ৱে ফৰ এনি ডেফিচিয়েঞ্চি, যে মানুহৰ অভাৱ অভিযোগ থাকিব পাৰে, কিন্তু সেই অভাৱ অভিযোগখিনি পূৰণ কৰিবলৈ আমি যৎপৰোনাস্তি তৎপৰ হ'ব লাগিব। এতিয়া এই ৰেকিবুদ্দিন ৰহমান বুলি ল'ৰা যিজন, তেওঁক মই নগাঁৱত অহাৰ পিছত যেতিয়া লগ পাইছিলোঁ, তেখেতে ল'ৰাটো সদায় উৎসাহী, কম বয়সীয়া ল'ৰা, চালুকীয়া ল'ৰা, কিন্তু অতি কম বয়সতে তেওঁ তাত আমাৰ মহখুলি গাঁৱত তেওঁ এখন ফাৰ্মাচী খুলিলে। সেই ফাৰ্মাচীৰ লগত এটেচ যিটো চেম্বাৰ, তাতে মই সন্ধিয়া পৰত মোৰ কৰ্মব্যস্ততাৰ মাজতো সন্ধিয়া পৰত কেতিয়াবা আহি 2-এটা পেচেণ্ট চাওঁ। তেখেতেও সেনেকুৱা একেখন ৰুটিনে অনুকৰণ কৰে আমাৰ বিজয় দত্ত ডাঙৰীয়াই। কিন্তু এটোপ দুটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, ঠিক তেনেদৰে ষ্টেপ বাই ষ্টেপ তেখেতে উন্নতিৰ বাটত অগ্ৰসৰ হৈছে। আজি তেখেতে এটা ডায়েগনষ্টিক চেণ্টাৰ খুলিছে আৰু লগত এটা ট্ৰিটমেণ্ট ফেচিলিটি, যিটো একেটাই নাম দিছে, লুইট মেডিকেয়াৰ এটা নাম দিয়ে সেইটো খুলিছে। গতিকে ইয়াৰ জৰিয়তে দুখীয়া ৰাইজক সেৱা আগবঢ়াওক, নগাঁও জিলাৰ তথা মধ্য অসম দুখীয়া ৰাইজখিনিয়ে সুবিধা পাওক, যিটো ডিছকাউণ্টেড প্ৰাইচত যিখিনি দৰৱ লাগে মূল দামত। মই সদায় কৈ পঠিয়াওঁ যে যদি পেচেণ্টজন দুখীয়া হয়, তুমি মোৰ প্ৰফিটটো নাৰাখিবা, একদম মূল দামত দৰৱটো দিবা, যাতে পেচেণ্টজন বেনিফিট হয়। গতিকে সেই ধাৰা বা সেই তেওঁৰ ট্ৰেণ্ডটো সেইটো তেওঁ অব্যাহত ৰাখক, দুখীয়াক সেৱা কৰি যাওক, কাৰণ সেৱা হৈছে সৰ্বোৎকৃষ্ট ধৰ্ম। ছাৰ্ভিচ ইজ এবভ এভৰিথিং। গতিকে সেইখিনি অটুট ৰাখিব পাৰিলে তেওঁ জীৱনৰ বাটত আৰু উন্নতি কৰিব বুলি মোৰ ধাৰণা। কিন্তু সততাই আটাইতকৈ ডাঙৰ গুণ, সেইটো মনত ৰাখিব। অনেষ্টি ইজ দ্য বেষ্ট পলিচি, আৰু সেইটো মই সদায় তেওঁক কওঁ, এজন অগ্ৰজ হিচাপে কওঁ যে সদায় তেওঁ যাতে সততাটো অটুট ৰাখে। এজন জ্যেষ্ঠ হিচাপে মোৰ সেইটোৱেই তেওঁৰ প্ৰতি এটা আকুল আহ্বান। আজি মানে শুভ দিনটোৰ কাৰণে মই বিশেষ সুখী, আৰু ভৱিষ্যতে আৰু মোৰ বিভিন্ন ধৰণৰ ষ্টেপ আছে, তাৰ ভিতৰতে এইটো এটা অন্যতম। লুইট মেডিকেয়াৰ ডায়েগনষ্টিক এইটো মোৰ সেই সকলোৰ মাজত এটা সপোন আছিলে, তাৰ আজি এটা পূৰণ হৈছে। তাৰ ভিতৰতে মই সকলো ৰাইজকে জনাওঁ যে লুইট মেডিকেয়াৰ ডায়েগনষ্টিক আহক, আমাৰ দুখীয়াৰ পৰা সকলোকে বিভিন্ন ধৰণৰ যিকোনো সমস্যাৰ বাবে আমাৰ লগত যোগাযোগ কৰক, আৰু মেডিচিনৰ পৰা লৈ যিকোনো বস্তু আমি ডিছকাউণ্টতো পাব, যিবোৰ দুখীয়া মানুহ আছে তেওঁলোকৰ কাৰণে বিশেষ সুবিধা হ'ব। আপোনালোকৰ এই লেবৰেটৰীত কেনেকুৱা ধৰণৰ ফেচিলিটি আছে? লেবৰেটৰীত আমাৰ ইয়াত বিভিন্ন ধৰণৰ তেজৰ যি পৰীক্ষা হয়, তেজৰ পেচাব আৰু শৌচৰ বিভিন্ন পৰীক্ষাৰ লগতে আমাৰ ইয়াত দুখীয়াৰ বাবে বিশেষ সুবিধা দিয়া হ'ব। কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে, আমাৰ স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, স্ক্ৰীণৰ নাম্বাৰটো চাই আমাৰ লগত যোগাযোগ কৰিব পাৰিব।